মোকালমাৰ লছিমাত পুখুৰী উদ্ধাৰ হৈছে মাতৃ কন্যাৰ মৃতদেহ। মোকালমাৰ লছিমাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ঘৰৰ ওচৰৰে এটা পুখুৰীত উদ্ধাৰ হৈছে একেলগে মাতৃ আৰু কন্যাৰ। মৃত দুয়োগৰাকীৰ নাম ৰুণজুন বেগম আৰু ৰিমচি আখতাৰ বুলি জানিব পৰা গৈছে। লছিমাৰ আইনুল হকৰ পত্নী ৰুণজুন বেগম আৰু কন্যা ৰিমচি আখতাৰ কালি সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিও নিশা তেওঁলোকক বিচাৰি পোৱা নাছিল। ইপিনে স্থানীয় লোকে আজি পুৱাৰ ভাগত মহিলাগৰাকী আৰু কণমানি শিশুটিৰ মৃতদেহ ঘৰৰ ওচৰৰে এটা পুখুৰীত একেলগে প্ৰত্যক্ষ কৰে। প্ৰথমতে কি হৈছিল তাৰমানে মোৰ কাকা হয় আইনুল হক আৰু বৌ মোৰ মইনা বেগম বুলি মাতে আৰু মোৰ ভতিজা ছোৱালী হয়। ইয়াতে মানে কি হেৰি হ'ল জানো গধূলি আছিলে, ৰাতিপুৱা গধূলি 6টা বজাত নাইকিয়া হৈ গ'ল। ক'ত গ'ল কি কথা যোৱাকালি নাইকিয়া হ'ল আমি গম না। মোৰ ভতিজা ছোৱালীজনী আৰু বৌ তাৰপিছত নাইকিয়া মাইকজাক নাইকিয়া হৈ গ'ল। তাৰপিছত ৰাতিপুৱা আমি বিচাৰি কৰিলোঁ আৰু কৰি কিনে নেপালোঁ, মানে গোটেই ৰাতি বিচাৰিলোঁ নেপালোঁ। ৰাতিপুৱা শুই উঠি দেখিছোঁ ইয়াতে লোকৰ খালত মানে উপঙি আছে, ভাহি থকা দেখিছোঁ। পিছত পৰিয়ালৰ লোক উপস্থিত হৈ মৃতদেহ দুটা পুখুৰীৰ পৰা উদ্ধাৰ কৰে। আনহাতে ঘটনাস্থলীত দৌলাখাল আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰিছে। মাতৃ কন্যা দুগৰাকীৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ তদন্তৰ পিছতে প্ৰকৃত ঘটনা পোহৰ আহিব। মানে গধূলি 6টাৰ পৰা যোৱাকালি 6টাৰ পৰা মানে নাই, নহ'লে তাই দৌৰি যাই থাকোঁতে পটককৈ গায়ব হৈ গৈছে। কালিৰ পৰাই বিচাৰি পোৱা নাই। আমি ঘৰৰ মানুহ চব বিচাৰি আছোঁ আৰু লগত ছোৱালীজনীও আছে, মোৰ বৌ হয় আৰু এইটো কাকা হয় আইনুল। ছোৱালীজনীৰ 4 বছৰ বয়স। ছোৱালীজনীৰ নাম ৰিমচি আৰু বৌজনীৰ নাম ৰিমজিম। এতিয়া খালত পোৱা গৈছে ৰাতিপুৱা ওচৰৰ পৰা। এতিয়া কোনোবা মাৰি পেলাই দিছে না নিজে মৰিছে সেইটো আৰু আমি গম নাপাওঁ। পুলিচৰ দ্বাৰাতে গম পোৱা যাব কেনেকুৱা হৈছে এইটো। মোকালমাৰ পৰা নিউজ ডেস্ক ৰিপৰ্ট বাৰ্তা A to Z।